আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ইনষ্টেণ্ট মেংগো পিকল আৰু এই ৰেচিপিটো হৈছে মোৰ মাৰ হাতৰ। হাই এভৰিৱান, ৱেলকাম বেক টু মাইনাছ লাইফষ্টাইল। প্ৰথমতে ডাঙৰ আম এটা এনেকৈ টুকুৰা টুকুৰকৈ কাটি ৰাফলি গ্ৰাইণ্ডাৰ মেচিনত মায়ে গ্ৰাইণ্ড কৰি লৈছে। জাষ্ট 2 ছেকেণ্ডমানৰ কাৰণে গ্ৰাইণ্ডাৰটো অন কৰি আকৌ অফ কৰি দিলে। তাৰপাছত ষ্টিলৰ কাঁহী এখনত উলিয়াই এনেকৈ ৰ'দত দি দিছে আৰু এইফালে কেঁচা আৰু পকা জলকীয়া মিক্স কৰি ধুনীয়াকৈ ধুই ঠাৰি গুচাই ইয়াক দুটুকুৰ কৰি সেই একেটা জাৰতে ভৰাই এইখিনিও ৰাফলি গ্ৰাইণ্ড কৰিব আমখিনিৰ নিচিনাকৈ। আৰু এতিয়া যিহেতু গৰম দিন, ৰ'দ বহুত টান, সেয়েহে গোটেই দিনটো ৰ'দ নিদি মাত্ৰ এবেলাহে ৰ'দত দিব আম আৰু জলকীয়াখিনি। আৰু এই আচাৰটোৰ কাৰণে মায়ে মছলাখিনি ঘৰতে বনাব। ইয়াত দিব বগা সৰিয়হ, তাৰপাছত মিঠা জিৰা, আজৱাইন, গোটেইখিনি গোটা মছলা শুকান কেৰাহী এখনত অলপ ৰ'ষ্ট কৰি ঠাণ্ডা হোৱাৰ পাছত এনেকৈ গ্ৰাইণ্ডাৰত ৰাফলি গ্ৰাইণ্ড কৰি ল'লে আৰু কেৰাহী এখনত তলত জুই দি এনেকৈ মিঠাতেল দি গৰমাই ল'লে। আৰু তেলখিনি ঠাণ্ডা হৈ মানে এইফালে আম আৰু জলকীয়াখিনিত মায়ে দিলে জলকীয়া গুড়া, তাৰপাছত ঘৰতে বনাই লোৱা পিঠা মছলাখিনি আৰু হালধি আৰু নিমখটো অকণমান জোখতকৈ বেছিকৈ দিছে, তেতিয়া মানে ষ্ট'ৰ কৰিবলৈ ভাল হ'ব আৰু আমটো টেঙা যিহেতু খায়ো তেতিয়া ভাল লাগিব। তাৰপাছত তেলখিনি ঠাণ্ডা হৈ গ'ল, তেলখিনিও অলপকৈ এনেকৈ দি গোটেই আচাৰখিনিত মায়ে মিক্স কৰি ল'লে আৰু গোটেইখিনি ভালদৰে মিক্স হোৱাৰ পিছত ইয়াত দিলে একেবাৰে লাষ্টত কেইটামান মেথি গুটি। এইটো ষ্টাইলত আচাৰ মায়ে বনোৱা নাছিলে আগতে কেতিয়াও, টুকুৰা টুকুৰকৈ কাটি ডাইৰেক্ট ৰ'দত শুকুৱাই তেনেকৈ বনাইছিলে। এনেকৈ আজি প্ৰথম বনাইছে, সেয়েহে মই ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি এনেকৈ ট্ৰাই কৰি পোৱা নাই, কৰি চাবচোন। আচাৰবিধ খাবলৈ বিৰাট টেষ্টি হৈছিলে। দাইল ভাতৰ লগত বা ৰুটিৰ লগত খায়ো বহুত ভাল লাগিব। আৰু যোৱাবাৰ আম আচাৰৰ টেমাটোতে এনেকৈ আমি আমখিনি এবাৰ ষ্ট'ৰ কৰি ৰাখিলোঁ, কাৰণ ইয়াত অলপ তেল আৰু মছলা ৰৈ গৈছিলে, সেইখিনিতো পেলাই দিব নোৱাৰি দিয়কচোন। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু এইফালে আকৌ মায়ে বনাবলৈ লৈছে বিলম্বী টেঙাৰ আচাৰ। যদি বিলম্বী টেঙা আচাৰ ৰেচিপি লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, মই ভিডিঅ'টো লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে মোৰ বাকীকেইটা ভিডিঅ' আপোনালোকে চাব আৰু যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিব। লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।